নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ চাকৈ। যিহেতু আজি শুভ সন্ধিয়া আৰু মোৰ ভাতৰ কাঁহীখন আপোনালোকৰ ওচৰলৈ আকৌ আজি লৈ আহিছোঁ আৰু ইয়াৰ লগত কি কি বনাইছোঁ তাকে অকণমান দেখুৱাম বুলি ভাবিলোঁ। এয়া ভাতৰ ওপৰত এটুকুৰা নেমু, এটা পকা জলকীয়া, এইফালে হৈছে মাছ ফ্ৰাই কৰি ল'লোঁ, এইফালে আলু পিটিকা, এইফালে আছে কচু পিটিকা আৰু এইফালে মাংস আৰু এইফালে দালি। যিহেতু মোৰ আজি ভাতৰ কাঁহীখন মোৰ দেখুৱাবলৈ মনেই নাছিলে, যিহেতু আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ লাগি আছে আৰু সেইকাৰণে মোৰ বহুত দুখী অৱস্থাত আজি ভাতৰ কাঁহীখন আপোনালোকৰ আগলৈ আনিবলগীয়া হৈছে। যিহেতু আমি আশীৰ্বাদ জনাইছোঁ যে আমাৰ ইণ্ডিয়ান আৰ্মিসকলৰ যে জয় হওক আৰু আশীৰ্বাদ কৰিছোঁ নামঘৰত গৈ চাকি বন্তি জ্বলাই তেওঁলোক যে ভালে কুশলে থাকক। আমাৰ কাৰণে তেওঁলোকে হাবিয়ে জংঘলে ঘূৰি ঘূৰি আমাৰ দেশৰ সুৰক্ষিতৰ কাৰণে তেওঁলোকে বহুত কষ্ট কৰিছে আৰু তেওঁলোক যে জয় হৈ যে ঘৰলৈ ঘূৰি আহে সকলোৱে। ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বন্দে মাতৰম, জয় হিন্দ, শুভৰাত্ৰি, ধন্যবাদ।